এয়া আমি আজি ফুৰিবলৈ আহি আছোঁ। এয়া মোৰ ভণ্টি হয়, ভণ্টিৰ লগত আজি অলপ ফুৰিবলৈ আহিছোঁ। বহুত দিন ওলাই অহা নাই, মিনি লকডাউন চলি আছে, পুলিচৰ ভয়ত ওলাই অহা নাই। হ'লেও আজি গাঁৱৰ ৰাস্তাই ফুৰিবলৈ অকণ ওলাই আহিছোঁ। বৰ লাগিছে ঘৰত সোমাই এয়া অলপ ওলাই আহিছোঁ। অ' মাই গড, অ' মাই গড। এতিয়া আমি নদীৰ পাৰৰ চাইডে যাবা নেকি? নদীৰ পাৰৰ চাইডে যাওঁ। কেনেকুৱা লাগিছে আহি? বহুত দিনৰ মূৰত যিহেতু লকডাউন চলি আছে, হয়, মানে ঘৰৰ পৰা বাহিৰত ওলাব পৰা নাছিলোঁ, কিন্তু আজি আহি পেলাই বহুত ভাল লাগিছে। ইমান প্ৰকৃতিৰ মাজত ইমান এটা সুন্দৰ পৰিৱেশত থাকে কিমান দিন দেখা নাই। আপোনালোকক আমি অলপ দেখুৱাবলৈ চেষ্টা কৰিম। এয়া হ'ল আমাৰ নদীৰ পৰিৱেশ, দেখিছে কিমান সুন্দৰ নিজান পৰিৱেশ। ইয়াত চাওকচোন, নদীৰ পৰিৱেশ মানুহবিলাক কিমান সুন্দৰকৈ থাকিবলৈ পায়, ফ্ৰেছ হাৱা। আজিও চাগে তোমাৰ মনটো বহুত ফূৰ্তি লাগিছে নহয়? হয়, বহুত ভাল লাগিছে আজি। বহুত দিনৰ মূৰত আজি ওলাই আহিব পাৰিছা। আৰু ৰাস্তাত আহোঁতেতো তুমিতো আজি বয়ফ্ৰেণ্ডৰ লগত কথাও পাতিছা নহয়? তুমি লাজ নকৰিবা। মাই গড, এইকেইদিন আমাৰ ধুনীয়া ভণ্টি নহয়? ভণ্টিহঁতৰ ঘৰ কোন চাইডে? ঘৰ কোন চাইডে তোমালোকৰ? এইফালে ফুৰিবলৈ আহিছা? হা, আমি যাম নেকি তোমালোকৰ ফুৰিবলৈ? যাম নে? ব'লা। নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰীমতী তৰাজুলি দলে। এইটো চাওঁ কিমান ধুনীয়া মাইনাটো, চাওঁ অকণমান চাওঁ দেখুৱাই দিওঁ। আমাৰ ধুনীয়া মাইনাটো। অ' বৰষা অ', তুমি লাজ কৰিছা? হা, আপিন জতাব খালা? মিচিং ভাষা এটাই জানো, অকল হৈ গ'ল, কথাটো হৈ গ'ল আপিন জতাব। মই সুধিছোঁ মিচিং ভাষাত, তেওঁ কৈছে ভাত খালোঁ। হা, বাইদেউ তোমাৰ আইনাটো চা খেলি আছে। জাৰুৱে খৰি কাৰণে কাটিছে নহয়? অ' জাৰু কাৰণে। তোমাৰ নামটো কি? তোমাৰ নামটো? হা, লাজ কৰিছে। লাজ কৰিছে তোমাৰ নামটো কি? বেবি। এতিয়া ভণ্টিয়ে দেখিছে ঝাৰু-বন উঘলাত ব্যস্ত। ঘৰত বোলে ঝাৰু-বন ৰুবগে। এয়া ঝাৰু-বন উঘালি আছে, বৰ্তমান উঘালিব পৰা নাই। জোৰ লগাকে হাৰি চাও, জোৰ লগাও। ये क्या हो गया? ছিগি আহিছে। জোৰ লগাও। আহিলে পাৰিছে। বহুত সময় হ'ল ঘৰলৈ যাব ওলাইছোঁ, বেলিও ডুবু হৈছে, আৰু এইটো মই লৈ লৈছোঁ ঘৰত ৰুবলৈ। এয়া দলঙত উঠাৰ কাৰণে পইচা দিবলগীয়া আছে দাদাই। এইখন দলঙৰ কাৰণে চলি আছে। এতিয়া আমি আকৌ বেলেগ এটা ৰাস্তা দি যাবলৈ ওলাইছোঁ, মানে এইফালে বহুত দূৰ হৈ গ'ল। চব ৰাস্তা দি আমি আহি আছোঁ বৰ্তমান। এতিয়া নদীৰ পাৰে যদি আমাৰ অকণ খেলি মেলি আমি শ্লিপ খাই নদীৰ পাৰত পৰি যাম। সেয়ে নাও চলাই আছে, উঠিব মনটো আছিলে, কিন্তু এতিয়া বোলে নিনিয়ে। অলপ আমি জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিম। জুম কৰি দেখুৱাইছোঁ, চাওক এয়া মানুহজনে তোমাৰ নাওত উঠি তোমাৰ জাল পাতি আছে। দেখিছে কিমান সুন্দৰ পৰিৱেশ, আমন মহন জীৱন।
নিজান পৰিৱেশ, চৰাই চিৰিকটি, গুণগুণনিৰ মাত। বন্ধুসকল, আজিলৈ বিদায় মাগিছোঁ। টেঙা ব্লগ ইউটিউব চেনেলটো আপোনালোকে চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম।